এভৰিৱান আজি ভাবিলো কচু পিটিকা বনাম মানে ওয়েদাৰ ডিমান্ড আৰু বতৰটো ঠাণ্ডা হলে মানে পিটিকা এখন হলে ভাতগিটা খাই এনেও ভাল লাগে নহয় নে মইতো কচু খাই সাংঘাতিক ভাল পাওঁ আপোনালোকে ভাল পায় নে কমেন্ট কৰি জনাব কচু পাতখিনি লগত মছন্দৰী আৰু নলটেঙাৰ পাতখিনি ধুনিয়াকে দুভাগ কৰি কাটি লৈছো আৰু এতিয়া ৰঙা ৰঙা জলকীয়া গিটা বাছি পেনে ধুনিয়াকে দি জ্বলা হলে খাই ভাল লাগে আৰু ঘৰৰে কণী বিলাহী গিটা মই ফ্ৰিজত ভৰাই থৈ দিছিলো যাতে বেয়া নহওক তো এইখিনিও ধুনিয়াকে দি দিলো আৰু কেফুটমান নহৰু লগতে অলপমান আদা আৰু ইফালে মান ধনিয়া আৰু দিছো 1 চামুচ কেঁচা তেল আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে এফালে দিছো জোখমতে নিমখ আৰু এইখিনি এতিয়া ধুনিয়াকে বান্ধি লম আৰু কেৰাহীটো গৰম হোৱাৰ পিছত এইখিনি ধুনিয়াকে দি পিনে ঢাকি পিনে থৈ দিম তাৰ পিছত এলুটি কৰিলে আমাৰ কচু পিটিকা অলমোষ্ট ৰেডি এতিয়া অকল পিটিকিব লাগে আৰু এতিয়া কচুৰ পিটিকাখিনি আনবক্সিং কৰিছো দেই ৰাইজ আৰু ইমান ধুনিয়া গোন্ধাইছে নহয় যেতিয়া মই এইখিনি খুলিছো উফ কি কম আৰু পিটিকা নকৰাকে যেন এনেকেই খাই পেলাম বাৰু ইয়াত অলপমান পিয়াজো কাটি দিছো পিছে আৰু ফাইনেলি আজি আমাৰ থালি ৰেডি এফালে লেটা কচু পিটিকা লগতে চাটনি আলু পিটিকা আৰু এইখিনি কচু চব্জিয়ে হয় ওচৰৰ আইতা এজনী দিছে মানে সিহঁতক আমি কচু পিটিকা দিছো যে এইবোৰ চলিয়ে থাকে আৰু এইফালে মাছ ফ্ৰাই আৰু লগতে নেফাফু আৰু বিলাহীৰ চাটনি আৰু এয়া মাহাতৰ দালি আৰু আজি থালিখন কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নেপাহৰিব বাই বাই